আমাৰ হাতত লাগিল খাজানা কিয় তেনেকৈ কৈছোঁ নিশ্চয় ভিডিঅ'টো শেষলৈকে চালে বুজি পাব আজি বহুত ৰহস্য ফাদিল হ'ব কিছু ইনফৰমেশ্যন গতাই আনিছোঁ এয়া 1 টকা এটা দেখিছে চবেই দেখিছে 1 টকা লাহে লাহে দেখিব কিছু পুৰণি পইচা এইটো হ'ল 25 পইচা মোৰ হাতত 3টা আছে মোৰ হাতত থকা 3টা 25 পইচা ষ্টেইনলেছ ষ্টিলেৰে বনোৱা আৰু এই 3টা 25 পইচাৰ বয়স হৈছে 1972ৰ পৰা 1990ৰ ভিতৰৰ এই 3টা 25 পইচা কিউপ্ৰ নিকেলেৰে বনোৱা আছিলে মানে কপাৰ আৰু নিকেলৰ সংমিশ্ৰণেৰে 2টা 25 পইচাৰ পিছফালে গড়ৰ নিচিনা চিহ্ন দেখিছে কিন্তু এইটো 25 পইচাৰ পিছফালে ৰাষ্ট্ৰীয় প্ৰতীক দেখিছে 3টা বেলেগ বেলেগ চনৰ সময়ৰ 25 পইচা কিন্তু ইহঁতৰ মেটেৰিয়েল সেম ষ্টেইনলেছ ষ্টিল এতিয়া মোৰ হাতত এইটো দেখিছে 20 পইচা এইটো 20 পইচা এলুমিনিয়ামেৰে বনোৱা হৈছিল এইটো 1991 চনৰ 89 চনৰ 20 পইচা এইটো হেক্সাগনেল হয় 6টা বাহু আছে এইটো 20 পইচা ৰাখাৰ পিছতে মোৰ হাতত দেখিব 10 পইচা এই 10 পইচা 3টা একে ধৰণৰ দেখিব পাইছে একে ধৰণৰ 3টা 10 পইচা এলুমিনিয়ামেৰে বনোৱা আৰু এইকেইটা ব্যৱহাৰ হৈছিল 1971 চনৰ পৰা 1993 চনৰ ভিতৰত এইকেইটা এনেকুৱা বিস্কুটৰ নিচিনা চেহেৰা আছিলে ইহঁতৰ আৰু এইটো হ'ল আমাৰ হাতত থকা ৰিসেন্ট 10 পইচা যোনটো মোৰ হাতত আছে 1996 চনৰ 10 পইচা এইটো ষ্টেইনলেছ ষ্টিলেৰে বনোৱা আছিলে এইটো ইমানে সৰু 10 পইচা যে দেখা পাব আমি আঙুলি তেনেকৈ ল'ব পাৰোঁ মানে ইয়াৰ ডায়ামিটাৰ খুব 1 সেন্টিমিটাৰতকৈও কম হ'ব এতিয়া যোনটো 10 পইচা লৈ আহিছোঁ এইটো 10 পইচা বুলি চাবৰ কাৰণে আমাৰ খুব কষ্ট হৈছিল ইয়াক বহুত ক্লোজ কৰি চাইছিলোঁ চনটো কিবাকৈ উলিয়াই আমি ইয়াক মানে উলিয়াইছিলোঁ যে এইটো 10 পইচা 26 মিলিমিটাৰ ডায়ামিটাৰ হয় ই 1981 চনত বনোৱা এনেকুৱা টাইপৰ 10 পইচা আছিলে যিটো ৱৰ্ল্ড ফুড ডে বুলি লিখায় যিটোৱে খাদ্যৰ প্ৰয়োজনীয়তা বুজাইছিল সেই সময়ৰ ব্যক্তিসকলক এইটো 10 পইচা কিছু ৰেয়াৰ হয় কিন্তু বেয়া হৈছে কাৰণ ই এলুমিনিয়ামৰ আছিলে ইমান দিন থাকোঁতে ইয়াৰ অৱস্থাটো কিছু ক্ষয় হৈছে এইখিনি পিছতে দেখুৱাম মই আপোনালোকক কেইটামান 5 পইচা ইয়াত থকা গোটেইকেইটা পইচা হৈছে মুদ্ৰা হৈছে 5 পইচা 5 পইচাবোৰ সেই সময়ত কমেমৰেটিভ আছিল মানে কিছুমান ব্যক্তিৰ চিহ্ন হিচাপে ব্যক্তিজনৰ চিন হিচাপে বনাই ৰখা হৈছিল এইকেইটা 5 পইচা দেখিবলৈ একেবাৰে একে এই 5 পইচাকেইটা এলুমিনিয়ামেৰে বনোৱা আছিল ডায়ামিটাৰ কৰবাত 22 মিলিমিটাৰ মান আছিল ইহঁতৰ কিন্তু সেই সময়ত 5 পইচা 3টা মিন্টিঙত বনোৱা হৈছিল মুম্বাই হায়দৰাবাদ আৰু কলকাতা মিন্টিঙত মোৰ হাতত এটা অন্য ধৰণৰ 5 পইচা আছে এইটো দেখিছে মাজত এটা স্কুৱেৰ আছে যোনটো আনকিটাৰ লগত নিমিলে আনকিটাৰ পিছফালে ৰাষ্ট্ৰীয় প্ৰতীক আছে কিন্তু ইয়াৰ পিছফালে মাজত এটা স্কুৱেৰ আছে এই 5 পইচাটো কলকাতা মিন্টিং আছিলে মানে কলকাতাত নিৰ্মাণ কৰা এই 5 পইচাটো 1979 চনৰ 5 পইচা ইয়াক নেশ্যনছ প্ৰাইড নাম দিয়া হৈছিল মানে দেশৰ গৌৰৱ আৰু এতিয়া যোনটো মই 5 পইচা হাতত লৈছোঁ এইটো 5 পইচা 1976 চনৰ 5 পইচা এইটোত লিখা থাকে চাৰিওফালে ফুড এণ্ড ৱৰ্ক ফৰ অল এই 5 পইচাটো সেই সময়ৰ মানুহক খাদ্য আৰু কামৰ ভেলিউ বুজাইছিলে শিকাইছিলে প্ৰয়োজনীয়তা দেখুৱাইছিলে 1976ৰ এই দুয়োটা 5 পইচা কলকাতা মিন্টিঙৰ হয় এইটো দেখিব পাইছে যিটো মই 3 নম্বৰ দেখাইছোঁ 5 পইচা এইটোতে সেইটো য'ত লিখা আছে ফুড এণ্ড ৱৰ্ক ফৰ অল সো 79 আৰু 76ৰ দুটা 5 পইচাৰ পিছত এয়া মোৰ হাতত আছে 3 পইচা 3 পইচা আৰু 2 পইচাটো এনেকুৱা আছিলে সেইবোৰ কোনো কমেমৰিয়েল নাছিলে মানে কাৰো চিহ্ন হিচাপে চিন হিচাপে বনোৱা হোৱা নাছিলে 3 পইচাটো এনেকুৱা আছিলে এই শেপৰ আৰু মোৰ হাতত থকাটো ঠিক এইটোৱে 3 পইচা আছে আৰু মোৰ হাতত ইয়াৰ পিছতে মই আপোনালোকক দেখাম দুটা 2 পইচা এই দুয়োটা 2 পইচা একে কোনো কমেমৰিয়েল ইয়াৰ নাই বাস এই পইচা কেইটাৰ চনটো মই উল্লেখ কৰিছোঁ 1976 আৰু 72 চনৰ কলকাতা মিন্টিঙৰ 2 পইচা আছিলে এই দুটা এতিয়া মই যোনটো দেখুৱাম আপোনালোকক সেইটো হৈছে 2 ৰুপিছৰ নোট এইটো নিশ্চয় বহুতে দেখিছে এই নোটটো 1975 চনৰ পৰা 1997 লৈকে আছিলে 1997 চনলৈকে তাৰ পিছত ই বন্ধ হৈ গৈছে এই পইচাটোত মহাত্মা গান্ধীৰ ফটোৰ সলনি আমাৰ ৰাষ্ট্ৰীয় প্ৰতীক আছিল আৰু এই হোৱাইট জাগাখিনি যদি আমি চাওঁ ক্লোজ কৰি তেতিয়া আমি এটা কি পাওঁ ব্লাৰ ৰাষ্ট্ৰীয় প্ৰতীক দেখিব পাওঁ আৰু ইয়াৰ পিছফালে এনেকৈ এটা কৃত্ৰিম উপগ্ৰহৰ চিন আছিলে এইটো 97ৰ পিছত পাব্লিছ হোৱা নাই এই ধৰণৰ ৰুপিজ এতিয়া আমি খাজানা দেখুৱাম আপোনালোকক এয়া মোৰ হাতত হাফ
হাফ আনা আধা আনা তো আধা আনা বা হাফ আনা যোনটো 1957 পিছত ইণ্ডিয়াত ইয়াৰ প্ৰচলন নোহোৱা হৈ গ'ল পাব্লিছ নোহোৱা হৈ গ'ল ইয়াৰ প্ৰচলন সময়ত যিবিলাক আনা বনোৱা হৈছিল সেইবোৰ কপাৰ মেটেলেৰে বনোৱা হৈছিল আপোনালোকক মই এইটো ভালকৈ দেখুৱাইছোঁ ইয়াতে আমাৰ আজি পোৱা আনাটো আৰু লগতে যিটো আনা নৰ্মেলি দেখা যায় এইটো দেখুওৱা হৈছে মোৰ হাতত 1845ৰ আনাটো আছে ঠিক এনেকুৱা দেখিব পায় দুটা সিংহৰ সৈতে আৰু পিছফালে ইষ্ট ইণ্ডিয়া কোম্পানী বুলি লিখা আছে মোৰ হাতত থকা এই আনাটোৰ ওজন প্ৰায় 20 গ্ৰাম মান হ'ব খুব ওজন থকা আনা হয় ইয়াৰ পিছতে মই দেখুৱাম এইটো হৈছে শেষ আনা এই আনাটোৰ পিছত আনা ৰিপ্লেচমেণ্ট হৈ গৈছিলে 5 পইচাৰ সৈতে এই আনাটো হৈছে 1/12 আনা মই নাজানো ইয়াক কি বুলি কয় চাগে 1 পাই বুলি কয় অলপ আগতে দেখুৱাটো আধা আনা বা হাফ আনা আছিলে এইটোক চাগে 1 পাই বুলি কয় এইটো 1888 চনৰ মানে 1888 চনৰ আনা হয় আৰু এইটো কপাৰেৰে বনোৱা কেলকাতা মিণ্টিং হয় ইয়াৰ পিছফালে ভিক্টোৰিয়া এম্প্ৰেছৰ ছবি আছে আৰু আগফালে ইয়াৰ এমাউণ্টটো লিখা আছে মই ভালকৈ দেখুৱাইছোঁ আপোনালোকক এয়া মোৰ ঘৰত উপলব্ধ ভিক্টোৰিয়া এম্প্ৰেছ বুলি লিখা আছে আৰু এইটো পিছফালে লিখা আছে 1/12 আনা আৰু চনটো ধুনীয়াকৈ স্পষ্টভাৱে লিখা আছে এই দুটা আনা হাফ আনাৰ পিছত আহিছিলে 1/4 আনা মানে 1/4 আনা যোনটো আনা এতিয়া মোৰ হাতত নাই গতিকে মই ৰিয়েলত দেখুৱাব নোৱাৰিম কিন্তু তাৰ পিছতে 1/12 আনা আহিছিল আৰু তাৰ পাছত ৰিপ্লেচমেণ্ট হৈছিল 5 পইচাৰ লগত 5 পইচা মই দেখুৱালোঁ এইটো বস্তুটো এনেকুৱা যে এইটো দেখুৱাইছোঁ চবতকৈ যিটো ডাঙৰ আছিলে সেইটো আছিলে আধা আনা এইটো আনা মাজৰ আনাটো মোৰ নাই আৰু একেবাৰে সৰু আনা মানে 1/12 আনাটো দেখুৱালোঁ এইখিনি আমাৰ খাজানা আৰু ইয়াক খাজানা বুলি এইকাৰণে কৈছোঁ আমাৰ হাতত থকা এই হাফ আনাকেইটা যদি আজিৰ তাৰিখত আমি বিক্ৰী কৰোঁ ভাল অৱস্থাত তেতিয়াহ'লে 5,000ৰ পৰা 6,000 পাওঁ ঠিক একে 1/12 আনাকেইটা যদি বিক্ৰী কৰোঁ মানে 1 পাইকেইটা তেতিয়াও আমি 5,000ৰ পৰা 6,000 আৰু কেতিয়াবা 3,000 মানো পোৱা যায় এইটো যদি বিশ্বাস নহয় আপোনালোকে ফ্লিপকাৰ্ট বা যিকোনো ৱেবছাইটত গৈ চাব পাৰে কিন্তু আমি বিচৰা নাই এইবোৰ বস্তু বিক্ৰী কৰিবৰ কাৰণে মাত্ৰ এটা দেখি উঠা হৈছিল এইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ যদি ভাল লাগিছে লাইক কৰিব ভিডিঅ'টো থেংক